কথাটো হৈছে একেবাৰে কাহিলী পুৱাতে। গতিকে মই পুৱা খুব বৰষুণ ধুমুহা আছিলে। অকণমান গেটখন খোলা ঠিক 7:30মান হৈছে, গেটখন খুলিছোঁ। তেনেকুৱাতে এগৰাকী মাইকী মানুহে, এগৰাকী মাকে মোৰ গেটৰ সন্মুখত ৰৈ আছে কান্দি কান্দি। দৌৰ মাৰি আহিছে। কাৰণ মোৰ সন্মুখৰ মানুহ ঘৰ মই তেখেতসকল নতুনকৈ আহিছে কাৰণে মোৰ লগত কথা বতৰা হোৱা নাই, যদিও মই অনবৰতে দেখি থাকোঁ তেওঁলোকক। তেওঁ আহি কান্দি হাতযোৰ কৰি মোক কৈছে যে বাইদেউ, কালিৰ পৰা মোৰ ছোৱালীজনী নাই, যে আপোনালোকৰ CC কেমেৰাটোত চাব পৰা হ'ব নেকি যে ছোৱালীজনী ক'ত গৈছে। কিমান যে হাহাকাৰ কৰিছে মাকগৰাকী। আচলতে এই ল'ৰা ছোৱালীবোৰৰ হৈছে কি, আৰু কাৰণটো কি শুনক, যে কাৰণটো হৈছে ক্লাছ 6ৰ পৰা 7লৈ নাপালে, উত্তীৰ্ণ নহ'লে, কালি ৰিজাল্ট দিছে, সেইটো বোলে কাৰণটো। গতিকে এই ল'ৰা ছোৱালীবোৰৰ আচলতে কি হৈছে, ইয়াৰ কাৰণে আপুনি কাক দোষাৰোপ কৰিব। গতিকে মোবাইলটো হৈছে 1 নম্বৰ কলি। সিহঁতে ৰিলছ টিপি টিপি চাই থাকে। সিহঁতে যিটোকেই সিহঁতৰ মনত ভাবে যে সেইটোৱেই শুদ্ধ আৰু সেইটোৱে মানি লয়। আৰু নিজৰ সন্তানটোৰ ভালৰ কাৰণে মাক দেউতাকে যেনিবা কথা এটা ক'লেই যে তই ভালকৈ নপঢ়িলি বা এইটো নপঢ় কেলে, কাৰণ সিহঁতৰ ভালৰ কাৰণেই কয়। সেইটো কথাৰ কাৰণে যদি ল'ৰা ছোৱালীয়ে এনেকুৱা সিদ্ধান্ত লয়, গতিকে সেইটো আপুনি কাক দোষিব বাৰু। আৰু ইমানেই মনটো হাহাকাৰ কৰি আছে এই মুহূৰ্তত। ছোৱালীজনী মাকে চুলি মেলি দৌৰি ফুৰিছে, বিচাৰি ফুৰিছে। তেওঁ খুব কান্দিছে মনে আচলতে। আৰু সেইকাৰণে মই ভিডিঅ'টো বনালোঁ, কাৰণ মোৰ ইয়াতে কণ্টেক্ট লিষ্টত মোৰ বহুত আছে। গতিকে আপোনালোকৰ সন্তান যিসকল আছে, সিহঁতক অন্ততঃ ক্লাছ 5ৰ পৰা যেতিয়া সিহঁতৰ এই কৈশোৰ যৌৱন, এই যে হৰম'ন চেঞ্জ হয়, সেই সময়খিনিত আচলতে সিহঁতক খুব সিহঁতৰ লগত থাকিব লাগে। সিহঁতৰ ভাল লগা বেয়া পোৱাবোৰ জানিবলৈ মাকগৰাকীয়ে অন্ততঃ চেষ্টা কৰিব লাগে। গতিকে যোন ভাল হয়, আৰু কোনোবা যদি আৰু ভাল কৰিবলৈ গ'লেও যদি বেয়া হয়, তাত আৰু ক'বলগীয়া একো নাই। গতিকে খুব আচলতে মানসিকভাৱে সিহঁতৰ ছাপোৰ্ট কৰিব লাগে। সিহঁতৰ হৰম'নেল চেঞ্জ হয়, গতিকে সিহঁতৰ বয়সৰ দুখ এয়া। গতিকে মনটো ইমানেই হাহাকাৰ কৰি আছে যে একেবাৰে শুই উঠি মই সেই মানুহগৰাকীকে দেখোঁ আৰু সেই কণমানি ছোৱালীজনীকে মই দেখোঁ।